ভাইটি অ ভাইটি ভাইটি উঠ উঠ ইমান দেৰিলৈকে শুই থাকে নে বেলি আহি মূৰৰ ওপৰ পালেহি উঠ উঠ অলপ পঢ়ৰ ইমান দেৰিলৈকে শুই থাকে ভাইটি উঠ মই পথাৰলৈ যাওঁ অলপ দেৰিকৈ চাহ লৈ যাবি তই হা উঠিল নে নাই চাহ লৈ আনিব কৈছিলো দেখাই নাই কিবা কৰি আছে চাহখিনি লৈ আনিব লাগে আনিছো এইফালে আহ ইয়াতে আন ইয়াতে খাওঁ ইমান দেৰি কৰিলি দাদা তোৰ বৰ কষ্ট হৈছে ন মইতো সহায় কৰি দিম দে ভাইটি নালাগিলে তই মোক সহায় কৰি দিব মা দেউতাই দেখা সপোনবোৰ পূৰণ কৰচোন তই প্ৰথমে মা দেউতাই তোক ইঞ্জিনিয়াৰ বনাব খুজিছিল আৰু মোক হ'ব দে বাদ দি ৰৈ গলি যে আৰু তোক লৈ কি সপোন দেখিছিল বাদ দে ভাবিলো মোক লৈ একো সপোন দেখাই নাছিল কাৰণ সময়ে যে আমাক ঘাট মাউৰা কৰিলে সেয়ে আমি সময়ত প্ৰত্যুত্তৰ দিবই লাগিব বুজিলি দাদা আৰু সপোনবোৰ পূৰণ হোৱাৰ পিছত আমিতো এদিন হাত মিলিব সময় তুমিয়ে এদিন আমাক জুৰুলা কৰিছা আৰু আমি এতিয়া তেতিয়া আৰু মই কষ্ট কৰিবলগীয়া নাই আকৌ একো কষ্ট নকৰো কৰিব লাগিব হ'বলগীয়া বৌজনী 5 বছৰ পিছত এদিন হঠাৎ দাদা দাদা কি ইমান মোৰ এপইণ্টমেণ্ট লেটাৰ আহি গ'ল সঁচা সঁচা সঁচাইটো এপইণ্টমেণ্ট লেটাৰ ঐ সঁচাইছো হে প্ৰভু সময় আমাক মূৰ দাঙি চালে ধন্যবাদ প্ৰভু
ভাল কথা বহুত ভাল কথা বহুত ভাল লাগিছে ভাল কথা এতিয়া কি তই বহুত কেনেকে যাব লাগিব অহা সপ্তাহতে যাব লাগিব মুম্বাই অহা সপ্তাহতে যাব লাগিব যাব লাগিব তই যাবই লাগিব যাব পাৰিব লাগিব ইমান দিনৰ দেই বহুত ভাল লাগিছে দাদা মই লগৰ কেইজনক খবৰটো দি আহো যা আজিৰ এই সুখৰ মুহূৰ্তত যদি মা আৰু দেউতা থাকিলহেঁতেন ইমান আনন্দ পালে হয় কিমান ফূৰ্তি কৰিলে হয় তেওঁলোকৰ এইকণো ভাগ্য নহ'লে তেওঁলোকৰ সন্তানৰ সুখৰো সমভাগী হ'ব ভগৱানে যদি আজিৰ দিনটোলৈ চাই থাকিব দিলেহেঁতেন এতিয়া মই তাক মুম্বাইলৈ কেনেকে পঠাম ইমানবোৰ টকা ক'ত পাম বিশ্বদা ঘৰত আছানে কোন বা তুমিয়ে ময়ে দাদা আহা বহা কিবা এটা ভাল খবৰ শুনিছে দে সঁচানে দাদা সঁচা ভালেই সেইকাৰণে আহিলো কোৱাচোন কিয় বা আহিলা দাদা মানে ভাইটি অহা সপ্তাহত মুম্বাইলৈ যাব হাতত মোৰ অলপহে টকা আছে 10,000 অলপ টকা ধাৰ লৈ আহিলো আপোনাৰ পাম পিছে তোমাক কিমান টকা লাগেনো দাদা প্ৰায় 5,000 মান লাগিছিল ঠিক আছে বাৰু মই দিম ৰবা তুমি ভাইটিৰ কাৰণে বহুত কষ্ট কৰিলা ন তোমাৰ কষ্টবোৰ সি যদি পাহৰি যায় মই তোমাতকৈ বেছিয়ে দুখ পাম নাই সি মোৰ কথা কেতিয়াও পাহৰিব নোৱাৰে সি মোৰ কথা বহুত চিন্তা কৰে ঠিক আছে বাৰু ৰবা মই টকাখিনি দিম চোৱাচোন আছেনে চাই লোৱা আছে এনেকৈয়ে অবিনাশে বহু কষ্ট কৰি ভায়েকক মুম্বাইলৈ পঠিয়াই দিয়ে তাৰ পিছৰ দৃশ্য ঐ এই তালৈ চাচোন তালৈ বৰ বেয়াই লাগে ইমান কষ্ট কৰি ভায়েকক মানুহ কৰিলে তাকেতো ভায়েকটো ইমান নিষ্ঠুৰ নে তাৰ দাদাককে পাহৰি গ'ল তাৰনো মোলৈ এবাৰো মনত পৰা নাই সি যি গ'লে তাৰ খবৰেই নাই ফোন নাম্বাৰটো চেঞ্জ কৰিলেই চাগে সি বাৰু ইমান কম সময়তে পাহৰি গ'ল বিশ্বদাই ঠিকেই ভাবিছিল কিন্তু মইহে বিশ্বাস কৰা নাছিলোঁ ময়ো কি ভাবি আছো মোৰ ভাইটি আৰু মোক পাহৰি যাব নোৱাৰে
বিদা কি চিন্তা কৰি আছ বিদা কিনো ভাবিম ভাইটিৰ কথাই ভাবি আছোঁ আৰু আজি যদি ঘৰত থাকিল হয় মোলৈ একাপ চাহ লৈ আনিলে আৰু মোক কি সুধিলে হয় দাদা তোৰ বহুত কষ্ট হৈছে ন বিদা তই কিয় ইমান চিন্তা কৰিছ গৌতম নহ'লে কি হ'ল আমিবোৰ আছোঁ নহয় মইতো তোৰে ভাই তই মোৰ সঁচাই ভাইটি হবিনে মই তোৰে ভাইটি তোৰ লগত মই সদায় আছোঁ তোৰ সুখ তোৰ দুখ তোৰ হাঁহি কান্দোনত সদায় তোৰ সমভাগী হৈ যাম মই আজি বহুত সুখী ভাইটিয়ে মোক পাহৰি গ'ল কিনো হ'ল ত' আজি মই তোৰ দৰে এজন প্ৰকৃত ভাইটি পালোঁ সঁচাকৈ মই বহুত সুখী বিদা গৌতমে তোক পাহৰি যোৱা নাই সি তোক কেতিয়াও পাহৰিব নোৱাৰে হয়তো তই অবিহনে সিও তাত বহুত দুখত জীৱন কটাই আছে হয়তো তাৰ কিবা বিপদো হ'ব পাৰে যাৰ কাৰণে তোৰ লগত তাৰ সংযোগ নোহোৱা হ'ল গগন সি মোক পাহৰিব নোৱাৰে মোৰ বিশ্বাস আছে সি এদিন উভতি আহিবই মোৰ কাষলৈ এনেকৈয়ে সি ভায়েক আহিব আহিব বুলি অপেক্ষাত ৰৈ থাকিল